এইয়া মেডিকেল পাই গ'লোঁ আমাৰ নতুন মেডিকেল নলবাৰী চিকিৎসালয়। ইয়াতে মাজত এটা দুখ লগা ক্লিপ সোমাই দিলোঁ। আমাৰ এইখন নতুন মেডিকেলৰ সন্মুখতে এই ঘটনাটো হৈছে। এটি দুখ লগা ঘটনা। ল'ৰাটো স্কুল যাব নিদি কাম কৰাত লগাই দিছে। কিমান দুখ লগা ঘটনা চাই লওক। ফ্ৰেণ্ড হ'লে এনেকুৱা হ'ব লাগে ন। ফ্ৰেণ্ডক কেনেকৈ স্কুলত নিবৰ কাৰণে পুৰা যুঁজিব লাগিছে। বিভিন্ন ধৰণৰ কাম কাজত জড়িত কৰাই টকাৰ অভাৱতো একাংশ ছাত্ৰ ছাত্ৰীক কম বয়সতে অভিভাৱকে বিদ্যালয় যাবলৈ মানা কৰে। যিহেতু এতিয়া ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত সকলো সা সুবিধা বিনামূলীয়াকৈ দিয়া হৈছে, এই বাটৰ দাঁত কাৰ্যসূচীৰ জৰিয়তে ৰাইজক কেনেদৰে সজাগ আৰু সচেতন কৰিব পাৰি আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিব পাৰি, সেই উদ্দেশ্যৰে এই বাটৰ দাঁত কাৰ্যসূচী হাতত লোৱা বুলি বিষ্ণুৰাম মেধি উচ্চতৰ